বিগত 2 বছৰ পূৰ্বে কোভিড-19 পুনৰ বৃদ্ধি পায়। চীনক ধৰি কেইবাখন ৰাষ্ট্ৰত পুনৰ বৃদ্ধি পালে কোভিড। এই ৰাজ্যসমূহ হৈছে চীন আৰু জাপান। হৈ উঠিছে কোভিডৰ আক্ৰান্ত এই সপ্তাহত চীনত 10,700 লোকৰ মৃত্যু। এই ভয়াৱহ ৰূপত লক্ষ্য ৰাখি সতৰ্ক জাৰি কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যবাসীক সতৰ্ক থাকিবলৈ আহ্বান জনালে ডক্টৰ হিমন্ত বিশ্ব। কৰোনাৰ পৰিস্থিতিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন চফ ঘোষণা কৰিলে। এয়া কি চাই আহক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখৰ ভাষ্য। ইমানেই কম যে আমি সাৱধানতা সতৰ্কতা ৰাখিব লাগে, কিন্তু সন্ত্ৰাসীত হ'ব নালাগে। আমাৰ যাতে যি আমি অফিচ খেতি যি ব্যৱসায় যি কৰি আছোঁ কৰি থাকিব লাগে, খালি অকণমান নিজক সদায় সাৱধানতাটো ঠাণ্ডা পৰিলে এনেও নিজক বচাই ৰাখিব লাগে। গতিকে সাৱধানতাটো অৱলম্বন কৰাটো ভাল। আজিও মই যিমান দূৰ পঢ়িছোঁ, ভাৰত চৰকাৰে বাৰে বাৰে কৈছে যে সকলো ভাৰত জোৰো অসম জোৰো সকলো কৰিব পাৰে, খালি যেতিয়া 50-60 হাজাৰ মানুহ একেলগে ওলাই নিয়মটো পালন কৰাটো নিজৰ কাৰণেই ভাল। বেলেগৰ কথাটো বেলেগ কথা, নিজৰ কাৰণেই যিটো ভাল সেইটো কৰিলে ভাল। পুনৰ এবাৰ বিশ্বজুৰি কোভিডৰ আতংক, কিন্তু পুনৰ এবাৰ সতৰ্ক আৰু সাৱধানতা হৈ কোভিডক হেৰুৱাবই লাগিব। নিউজ ডেস্ক ৰিপৰ্ট SB নিউজ আছাম।